নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, গ্ৰেড 3 ৰিজাল্ট অলৰেডি ওলাই গ'ল। যিসকলে এতিয়ালৈকে ৰিজাল্টটো চাব পৰা নাই, এইটো ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে ৰিজাল্টটো কেনেকৈ চাব। আৰু আপোনালোকে বহুতৰে কি পাছৱাৰ্ডটো দেখুৱাই আছে ৰং বুলি দেখুৱাই আছে, নতুন পাছৱাৰ্ড ক্ৰিয়েট কৰাৰ পিছতো ৰং বুলি দেখুৱাই আছে। তো আপোনালোকে কেনেকৈ এইটো সলভ কৰিব আৰু ৰিজাল্টটো কেনেকৈ চাব এইটো ভিডিঅ'ত আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত এটা লিংক পাই যাব, আপোনালোকে ৰিজাল্টৰ লিংকটো পাই যাব। আপোনালোকে তাতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ওচৰত এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খোল খাব। আপোনালোকে স্ক্ৰল ডাউন কৰি থাকিব। আপোনালোকে একদম স্ক্ৰল ডাউন কৰি একদম তলৰ ফালে গুচি যাব। একদম লাষ্টত আপোনালোকে দেখা পাব। ইয়াত আপোনালোকে লাষ্টত দেখা পাইছে ADR ৰিজাল্ট 3 লিংক 1 লিংক 2। যিসকলে HS পাছ কৰিছিলে সেইসকলে লিংক 1ত ক্লিক কৰিব, আৰু যিসকলে ডিগ্ৰী কমপ্লিট কৰিছিলে সেইসকলে লিংক 2ত ক্লিক কৰি টাচ কৰি দিব। লিংক 2ত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। লোডিং হোৱাৰ পিছত আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড দিব। আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড ইয়াত বহাই দিব। যিসকলৰ পাছৱাৰ্ডটো মনত নাই আপোনালোকে তলত দেখা পাইছে ফৰগটত ক্লিক কৰি দিব। ফৰগটত ক্লিক কৰি দিলে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো বিচাৰিব আৰু আপোনালোকৰ মোবাইল নাম্বাৰটো বিচাৰিব। আপোনালোকে ইয়াত এপ্লিকেশ্যন নম্বৰ আৰু মোবাইল নম্বৰটো বহাই দিব। এপ্লিকেশ্যন নম্বৰ আৰু মোবাইল নম্বৰ বহাৰ পিছত ৰিভিউ পাছৱাৰ্ডত ক্লিক কৰি দিব। আপোনালোকৰ মোবাইলত কিন্তু পাছৱাৰ্ডটো আহি যাব। আপোনালোকৰ মোবাইলত কিন্তু মেছেজত আপোনালোকৰ পাছৱাৰ্ড যিটো সেইটো আহি যাব। তো মোৰ এতিয়ালৈকে অহা নাই, অলপ সময় ৱেইট কৰিব। 1 মিনিটৰ ভিতৰত আহি যাব আপোনালোকৰ পাছৱাৰ্ডটো। মোৰ পাছৱাৰ্ডটো আহিছে, দেখিছে মোৰ পাছৱাৰ্ডটো আহিছে। আৰু ইয়াত গৈ আপোনালোকে পাছৱাৰ্ডটো আৰু এপ্লিকেশ্যন নম্বৰটো বহাই দিব। পাছৱাৰ্ড আৰু এপ্লিকেশ্যন নম্বৰ বহাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগইনত ক্লিক কৰি দিব, আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াত দেখা পাইছে নট কোৱালিফাইড ফৰ দ্য নেক্সট। এইটো যি ৰিজাল্ট চাইছোঁ সেই কিন্তু কোৱালিফাইড হোৱা নাই।